অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এতিয়া এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ নতুন আপডেট আহি গৈছে আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া সেইসকলে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা পাব আৰু কিমান টকাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা এইবাৰ লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, যিহেতু এইটোৰ পৰা নামটো কাটি দিয়া হৈছে। সেইকাৰণে যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিল, তেনেহ'লে আপোনালোকে এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব লাগিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকল মানুহৰ এটলিষ্টত নাম থাকিব, সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো ক'ত পাব, কেনেকৈ চেক কৰিব লাগিব, ভিডিঅ' শেষত দেখুৱাই দি আছোঁ। এতিয়া যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল বা সেইসকল বেনিফিচিয়াৰী অৰুণোদয় আঁচনিৰ পইচা পাব লাগে, এতিয়াও অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। অৰুণোদয় আঁচনিৰ এতিয়া কিন্তু আৰু নতুনকৈ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন কেনেকৈ হ'ব জানি লওক। এতিয়া আপোনাৰ পৰিয়ালত যিমানকেইটা সদস্য আছে, এতিয়া কিন্তু সকলোৰে আধাৰ কাৰ্ড ভেৰিফাই কৰিব লাগিব আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে। যদি আপোনালোকে এইবাৰ আপোনাৰ পৰিয়ালৰ সকলোবোৰ সদস্যৰ আধাৰ কাৰ্ড ভেৰিফাই নকৰে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো লিষ্টৰ পৰা কৰ্তন হৈ যাব বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ 1 নম্বৰত আপডেট আহি গৈছে। এতিয়া সকলোৰে আধাৰ কাৰ্ড কিন্তু ভেৰিফাই কৰিব লাগিব, নহ'লে যিসকলে ভেৰিফাই নকৰিব সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কথা হ'ল যে আপোনালোকে আধাৰ কাৰ্ড কেনেকৈ ভেৰিফাই কৰিব। এতিয়াই কিন্তু ভেৰিফাই আৰম্ভ হোৱা নাই, অতি শীঘ্ৰেই কিন্তু আধাৰ কাৰ্ড অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম আৰম্ভ হৈ যাব। এমন হয় আপোনাৰ ঘৰত যাই আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব পাৰে, অথবা আপোনালোকে আপোনাৰ পঞ্চায়তত যাই কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব। তাৰপিছত চেক কৰিব, যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এইবাৰ কিন্তু ফাৰ্ষ্ট আধাৰ কাৰ্ড ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা এই মাহৰ 10 তাৰিখৰ পিছত লাভ কৰিব।